44.49 ইঞ্চ আছিলে ডিটেইলছত দেখুওৱা, কিন্তু ইয়াত মই জুখি চালোঁ 30। তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। ভিডিঅ'টোত বিশেষ আপোনালোকক এনেকৈ দেখাবলৈ একো নাই। তো এই বস্তুটো যোৱাকালি অৰ্ডাৰ কৰিছিলোঁ। তো দেখিব পাৰিছে দামো ভালেমান আছে, আপোনাৰ 754 ফটোবোৰ মোৰ নামতে আছে। তো কি হ'ল, বস্তুটোতো আহি পালেহি। তো মই তাত পাৰ্চেলটো অ'পেন কৰি চালোঁ। তো চোৱাৰ পাছত গম পালোঁ কি মই যিটো বস্তু অৰ্ডাৰ কৰিছিলোঁ মানে সেইটো নহয়। হোৱাটো বস্তুটো ছেমেই হয়, কিন্তু আপোনাৰ যিমানখিনি তাত ডিটেইলছত দিয়া আছিলে তাৰ মানে আধা সংখ্যকো নাই ক'ব পাৰি। তো ইয়াৰ মই কি নাই দেখাই দিছোঁ বাৰু, মানে কি কাৰণে মই অৰ্ডাৰ কৰা বস্তুটো নহয় বুলি কৈছোঁ মই দেখাই দিছোঁ আপোনালোকক। তো ইয়াৰ লেনটো কম, মানে যিটো তো মই এবাৰ আপোনালোকক সম্পূৰ্ণ এইটো খুলি দেখাই দিছোঁ। তো এইটো আহিছে আপোনাৰ ইয়াত মোবাইল লগোৱাটো, তাৰপাছত আহিছে এটা, কিন্তু ইয়াত এটা বস্তু ভাল আছিলে কি আপোনাৰ চেলফিৰ কাৰণে ইয়াত ব্লুটুথ ছিষ্টেম দিয়া আছিলে। তো চাৰ্জাৰিং কৰিবৰ কাৰণে চাৰ্জাৰ দিছে। ইয়াত ব্লুটুথ ছিষ্টেম আছিলে কি মানে আপোনাৰ মোবাইলত কৰি থাকিব দৰকাৰ নাই, আপোনাৰ জুম কৰিবৰ কাৰণে সুবিধা আছিলে, চেলফি কৰিবৰ কাৰণে। চেলফি মানে আপোনাৰ মোবাইলত দবাব নালাগে আৰু ইয়াৰ পৰা হৈ যাব ব্লুটুথ কানেক্ট কৰি কিনে। কিন্তু বস্তুটো মই যিমানটো অৰ্ডাৰ কৰিছিলোঁ সিমানটো নোহোৱাৰ কাৰণে মই এতিয়া ৰিটাৰ্ণ কৰিবলগীয়া হৈছে। তো আপোনালোকক দেখাই দিছোঁ কিমান ওখ মই বস্তুটো। যিমান ওখ ইয়াত দেখাইছিলোঁ মিনিমাম মোকতো আপোনাৰ ফ্লিপকাৰ্টত মই চাওঁতে দেখাইছিলে কি আপোনাৰ 44.49 ইঞ্চ দেখাইছিলে। তো ইয়াত মই জুখি চালোঁ তো 34 ইঞ্চ আহিছে। টোটেলি মানে 10 ইঞ্চি কম। তো কেনেকৈ মই এই বস্তুটো আপোনাৰ একচেপ্ট কৰোঁ। তো বস্তুটোতো একচেপ্ট কৰিলোঁ মানে কি ডেলিভাৰীটো ল'লোঁ মই। তো এতিয়া আজি ৰিটাৰ্ণ কৰি দিম বুলি আহিছোঁ, কাৰণ যিটো বস্তু মই ধৰক আপোনাৰ মোৰ কামৰে নহয়, তো সেইটো বস্তু থৈ মোৰ লাভ নাই না। তো সেইটো কাৰণে ভাবিছোঁ কি আজি ৰিটাৰ্ণ কৰি দিম। তো চাওক মিনিমাম আপোনাৰ বস্তুটো মাত্ৰ ইমান ওখই। তো যিটো বস্তু আপোনাৰ মিনিমাম গৈ কিনে ইয়াত লাগিব লাগিছিলে, যদি 44 ইঞ্চ হ'লে হয় তো ইয়াৰ পৰা আপোনাৰ ভৰি দিয়াৰ পৰা গৈ কিনে তো ওপৰৰ সোঁতত লাগিব লাগিছিলে, কিন্তু ওপৰৰ সোঁতত লাগিছে। তো সেইটো কাৰণে ৰিটাৰ্ণ কৰিবলগীয়া হৈছে মানে। তো আপোনালোকক বস্তু দেখালোঁ মই, এইটো চেলফি ষ্টিক আছিলে। তো এতিয়া কমেণ্ট কৰি জনাব যে এনেকুৱা ধৰণৰ ধৰক যিটো বস্তু আপুনি অৰ্ডাৰ কৰে তাৰ পৰা ছেম বস্তুৱে হয়, বস্তুটো ছেম হয়, কোনো মই কোৱা নাই বেলেগ বস্তু আহি গ'ল বুলি। বস্তু ছেম হয়, কিন্তু যিটো আপোনাৰ ডিটেইলছত দিয়া আছিলে সেইটো মতে ইয়াৰ যিটো লেন্থ মানে আপোনাৰ অলপ দীঘলটো কম। তো টোটেলি আপোনাৰ 44.49 ইঞ্চ আছিলে ডিটেইলছত দেখুওৱা, কিন্তু ইয়াত মই জুখি চালোঁ 34 ইঞ্চ। তো 10 ইঞ্চি পূৰা কম আছে। তো এইটো বস্তু মই ৰাখি কোনো লাভ নাই। আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে ধৰক এনেকুৱা যিটো বস্তু অৰ্ডাৰ কৰিছোঁ সেইটো যদি নাহে তো ৰিটাৰ্ণ কৰাটো ভালনে নে ৰাখি দিয়াটো ভাল, কাৰণ পইচাটো এইটো টাইমত চবৰে অসুবিধা। তো 754 বেলেগ এটা কামতো খটাব পাৰিম। তো সেইটো কাৰণে সেই বস্তু মই ৰিটাৰ্ণ কৰি দিওঁ, বেলেগ কিবা এটা অৰ্ডাৰ কৰি দিওঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।